মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ পাঠশালা ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আহাচোন আজি আমি চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশৰ ২ নং পাঠটি আমি তোমালোকৰ লগত আলোচনা কৰোঁ। পাঠটিৰ লগতে পাঠটিত থকা অনুশীলনীখিনিও তোমালোকৰ লগত আলোচনা কৰিম। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু কাষতে থকা বেল বটনটো অল কৰি ৰাখিবা যাতে আমি তোমালোকৰ কাৰণে আগবঢ়োৱা ভিডিঅ'সমূহ তোমালোকে পাই থাকিব পাৰা। আহাচোন আমি এতিয়া পাঠটি আৰম্ভ কৰোঁ। পাঠটিৰ নাম হৈছে উৎসৱ। তোমালোকে উৎসৱ মানে কি নিশ্চয় বুজি পাইছা। আমাৰ অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে। এই ভিন ভিন জনগোষ্ঠীসমূহে বিভিন্ন উৎসৱ পালন কৰে। এই জনগোষ্ঠীসমূহ হ'ল বড়ো, চাহ জনগোষ্ঠী, দেউৰী, তিৱা, সোণোৱাল কছাৰী, কাৰ্বি আদি। তলত দিয়া অসমৰ বিভিন্ন জনগোষ্ঠীসমূহৰ নৃত্যৰ ছবি চোৱা আৰু নামবোৰ কোৱা। আমাৰ অসমত কি আছে? বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আছে। সেই জনগোষ্ঠীসমূহ কি কি? বড়ো, চাহ জনগোষ্ঠী, দেউৰী, তিৱা, সোণোৱাল কছাৰী, কাৰ্বি ইত্যাদি। তলত কি দিছে? কিছুমান জনগোষ্ঠীয় নৃত্যৰ ছবি দিছে। তোমালোকে ক'ব পাৰিবানে বাৰু? তোমালোকে পালন কৰা কিছুমান উৎসৱৰ নাম লিখা। তোমালোকে কি কি উৎসৱ পালন কৰে লিখিবাচোন। বিহু অসমৰ জাতীয় উৎসৱ। অসমৰ সকলো জাতি, ধৰ্ম, ভাষা লোকে বিহু পালন কৰে। খেতি বাতিৰ লগত জড়িত বাবে বিহুক কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়। বিহু তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। তোমালোকে এইটো কথা জানাই যে বিহু আমাৰ অসমৰ জাতীয় উৎসৱ হয়। বিহু যে তিনিটা তোমালোকে সেইটোও জানা, বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। বহাগ বিহুৰ আন এটা নাম কি আছিলে? ৰঙালী বিহু। কাতি বিহুৰ আন এটা নাম কি আছিলে? কঙালী বিহু। আৰু মাঘ বিহুৰ আন এটা নাম কি? ভোগালী বিহু। চ'তৰ শেষ দিনাখনৰ পৰা বহাগ বিহু আৰম্ভ হয়। এই বিহুৰ প্ৰথম দিনা গৰু বিহু। সেইদিনা গৰুৰ গাত মাহ হালধি ঘঁহে। মাখিয়তী আৰু দীঘলতিৰ পাতেৰে কোবাই পুখুৰী বা নদীৰ পাৰলৈ নি গা ধুৱায়। গাত লাও, বেঙেনা আদি আগবঢ়াই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰে। গধূলি নতুন পঘাৰে গৰু বান্ধে। ধূনা চাকি জ্বলায়। নতুন বিচনীৰে বিচি ধোঁৱা দিয়ে। তোমালোকে এইখিনি কথা জানাই। দ্বিতীয় দিনাৰ পৰা মানুহ বিহু, অৰ্থাৎ গৰু বিহুৰ পিছদিনাখনৰ পৰা কি হয়? মানুহ বিহু হয়। বিহুত বিহুৱান লয় আৰু আনকো দিয়ে। সৰুৱে ডাঙৰক সেৱা জনাই আশীৰ্বাদ লয়। তদুপৰি হুঁচৰিৰ দল গৃহস্থৰ ঘৰে ঘৰে গৈ ঢোল, পেঁপা, গগনাৰ সুমধুৰ সুৰ তুলি হুঁচৰি গাই গৃহস্থৰ মংগল কামনা কৰে। এনেকৈ ৰং ৰহইচ আৰু উলহ মালহেৰে পালন কৰা হয় বাবে এই বিহুক ৰঙালী বিহু বোলে। গৰু বিহুৰ দিনাৰ পৰা আৰম্ভ কৰি এই বিহু 7 দিনলৈ চলে। বহাগ বিহু বা ৰঙালী বিহু কিমান দিনলৈ চলে? 7 দিনলৈকে চলে। আহিন মাহৰ শেষৰ দিনা কাতি বিহু পালন কৰা হয়। সেই সময়ত পথাৰ সেউজীয়া হৈ থাকে। এই বিহুত গধূলি পৰত পদূলি আৰু খেতি পথাৰত চাকি বন্তি জ্বলোৱা হয়। চোতালৰ তুলসীৰ তলত বন্তি জ্বলাই লখিমীক ভঁৰাললৈ অহা বাট দেখুৱায়। আকাশ বন্তি জ্বলাই লখিমী আগমনৰ আভাস দিয়ে। এই সময়ত মানুহৰ অভাৱ অনাটন বেছি হয় বাবে এই বিহুক কঙালী বিহু বুলি কোৱা হয়। কাতি বিহুক কিয় কঙালী বিহু বুলি কোৱা হয়? কাৰণ সেই সময়ত মানুহৰ অভাৱ অনাটন বেছি হয়। পুহ মাহৰ সংক্ৰান্তিৰ দিনা মাঘ বিহু পালন কৰা হয়। পথাৰৰ সোণ বৰণীয়া লখিমী আহি মানুহৰ ভঁৰাল উপচি থাকে বাবে এই সময়ত দুখীয়া লোকৰো অভাৱ গুচে। সকলোৰে খাদ্য উভৈনদী হয়। সেয়েহে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়। ভোগালী বিহুত কি হয়? সকলোৰে ভঁৰাল শস্যৰে উপচি থাকে। সেইকাৰণে এই বিহুক ভোগালী বিহু বুলি কোৱা হয়। মাঘৰ বিহুক। এই বিহুত উৰুকাৰ নিশা সমূহীয়াকৈ ভোজ ভাত খায়। পিছদিনা ৰাতিপুৱাই গা ধুই মেজি, ভেলাঘৰ আদি জ্বলাই অগ্নিক সেৱা কৰে। তদুপৰি গুৰু ভকতক মাতি আনি নানা তৰহৰ পিঠা, লাড়ু, দৈ, চিৰা, সান্দহ আদি খুৱাই আশীৰ্বাদ লয়। ম'হ যুঁজ, কুকুৰা যুঁজ, কড়ি খেল, দবা খেল আদি অনুষ্ঠিত কৰি ভোগালী বিহুৰ ৰং চৰোৱা হয়। অসমত আমি যিদৰে বিভিন্ন উৎসৱ পালন কৰোঁ, সেইদৰে আমাৰ দেশ ভাৰতবৰ্ষৰ আন আন প্ৰদেশতো বিভিন্ন নামেৰে বিভিন্ন উৎসৱ পালন কৰা হয়। কিছুমান উৎসৱ সাধাৰণতে ঋতুৰ ওপৰত, কিছুমান ৰীতি নীতি তথা ধৰ্মৰ ওপৰত, কিছুমান কৃষিৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰা হয়। কি হয়? উৎসৱসমূহ কিছুমান ঋতুৰ ওপৰত নিৰ্ভৰ কৰি পাতে, কিছুমান ৰীতি নীতি, ধৰ্মীয় ৰীতি নীতিৰ ওপৰত পাতে আৰু কিছুমান কি হয়? কৃষিৰ ওপৰত নিৰ্ভৰ কৰি অনুষ্ঠিত কৰে। এই উৎসৱবোৰৰ ভিতৰত কেৰালা ৰাজ্যত ওনাম উৎসৱ, তামিলনাডুত পোংগল উৎসৱ, উৰিষ্যাত পৌষ সংক্ৰান্তি, পশ্চিমবংগত নৱবৰ্ষ, পঞ্জাৱত বৈশাখী, বিহাৰত ছট পূজা আৰু মহাৰাষ্ট্ৰত গণেশ চতুৰ্থী আদি উৎসৱ পালন কৰা হয়।
কোন ৰাজ্যত কি উৎসৱ পালন কৰে এইকেইটা তোমালোকে ভালকৈ মনত ৰাখিবা। ইয়াৰ উপৰি ভাৰতবৰ্ষৰ প্ৰায় সকলো ৰাজ্যতে ৰাখী বন্ধন, ঈদ, বৰদিন, দুৰ্গা পূজা, দেৱালী, সৰস্বতী পূজা আদি উৎসৱ অনুষ্ঠিত হয়। এই সকলোবোৰ উৎসৱে আমাৰ মাজত ভাতৃত্ববোধ, ৰাষ্ট্ৰীয় ঐক্য আৰু সংহতি বঢ়োৱাত অৰিহণা যোগায়। উৎসৱবোৰে আমাৰ মাজত কি কৰে? আমাৰ সকলোৰে মানুহৰ মাজত ভাতৃত্ববোধ জগায়, ৰাষ্ট্ৰীয় ঐক্য জগায় আৰু আমাৰ মাজত কি হয়? একতাৰ সৃষ্টি কৰে। কেইটামান উৎসৱৰ বিষয়ে জানি লওঁচোন আহা। এইটো দিছে কি? ওনাম উৎসৱ। ওনাম ভাৰতৰ দক্ষিণ পশ্চিম প্ৰান্তত অৱস্থিত কেৰেলা ৰাজ্যৰ এটা প্ৰধান উৎসৱ। ওনামটো ক'ৰ উৎসৱ? কেৰেলা ৰাজ্যৰ এটা উৎসৱ। ওনাম উৎসৱৰ দিনা ৰাতিপুৱা সৰু সৰু ল'ৰা ছোৱালীয়ে গীত গাই গাই ফুল বুটলিবলৈ ওলাই আহে। শাওণ ভাদ মাহৰ শস্য চপোৱাৰ পাছত এই উৎসৱ অনুষ্ঠিত হয়। ওনাম উৎসৱ 10 দিন ধৰি চলে। ওনাম উৎসৱৰ লগত কাইকুটিকালি নাচ আৰু ভেলুমকালি নাও খেলৰ সম্পৰ্ক এৰাব নোৱাৰা। এই উৎসৱত কেৰেলাৰ সকলো শ্ৰেণীৰ লোক জড়িত হৈ পৰে। ওনাম এটি ধৰ্মনিৰপেক্ষ লোক উৎসৱ। হিন্দু, মুছলমান আৰু খ্ৰীষ্টান আটায়ে সমান আগ্ৰহেৰে এই উৎসৱ পালন কৰে। গতিকে ওনামটো কি? এটা ধৰ্মনিৰপেক্ষ এটা উৎসৱ হয়। হিন্দু ধৰ্মৰ মানুহেও পালন কৰে, মুছলমান ধৰ্মৰ মানুহেও পালন কৰে আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহেও এই উৎসৱ পালন কৰে। এই উৎসৱত কি হয়? এটা বিশেষ ধৰণৰ নাচ হয়। সেই নাচটোক কি বুলি কোৱা হয়? কাইকুটিকালি নাচ বুলি কোৱা হয়। আৰু তাত এবিধ নাও খেল হয়। সেই নাও খেলটোক কি বুলি কোৱা হয়? ভেলুমকালি নাও খেল। মনত ৰাখিবা। তাৰ পাছত আহিলে পোংগল উৎসৱ। পোংগল উৎসৱ তামিলনাডুত উদযাপন কৰা হয়। ই এক কৃষিভিত্তিক উৎসৱ। পোংগল উৎসৱক অসমৰ ভোগালী বিহুৰ লগত তুলনা কৰিব পাৰি। সেইদিনা সকলোৱে নিজৰ ঘৰ দুৱাৰ চাফ চিকুণ কৰে আৰু জাবৰ জোঁথৰ এঠাইত গোট খুৱাই জমা কৰে। ৰাতি সমূহীয়াভাৱে আহাৰ গ্ৰহণ কৰাৰ পাছত ৰাতিপুৱা মাঘ বিহুৰ মেজিৰ দৰে জ্বলাই দিয়ে। এই উৎসৱত সকলোৱে লগ হৈ ঢোল বজাই আনন্দ কৰে। এই উৎসৱটো কি হয়? আমাৰ প্ৰায় ভোগালী বিহুটোৰ দৰে। তাৰ পাছত আহিলে দশেৰা উৎসৱ। দশেৰা হ'ল উত্তৰ ভাৰতৰ সকলো লোকসকলে পালন কৰা এটা উৎসৱ। এই দশেৰা উৎসৱ পালন কৰাৰ এটা কাহিনী আছে। ৰামে বনবাসত থকাৰ সময়ত ৰাৱণে সীতাক লংকালৈ হৰণ কৰি নিছিল। ৰামৰ পত্নী সীতাক উদ্ধাৰ কৰিবলৈ ৰাম ৰাৱণৰ মাজত যুদ্ধ হৈছিল। ৰামে ৰাৱণক যুদ্ধত হৰুৱাই বধ কৰিছিল। ৰামৰ এই জয়ত উল্লাসিত হৈ উৎসৱ হিচাপে দশেৰা পালন কৰা হয়। তোমালোকে ৰাম ৰাৱণৰ কাহিনী জানাই। ৰামে সীতাক ৰাৱণে কি কৰিছিলে? হৰণ কৰি নিছিলে। সেই তাৰ কাৰণে ৰাম ৰাৱণৰ মাজত কি হৈছিলে? যুদ্ধ হৈছিলে। আৰু অৱশেষত কি হৈছিলে? ৰামে ৰাৱণক বধ কৰি সীতাক উভতাই আনিবলৈ সক্ষম হৈছিলে। আৰু যেতিয়া ৰাৱণক ৰামে বধ কৰি সীতাক উভতাই আনিছিলে তেতিয়াৰ পৰা কি উৎসৱ পালন কৰা হয়? এই দশেৰা উৎসৱ পালন কৰা হয়। এই উৎসৱত কি কৰে? এই উৎসৱত ৰামলীলা প্ৰদৰ্শন কৰা হয়। দশমূৰধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাদৰ প্ৰতিকৃতি সাজি জ্বলাই দিয়া হয়। এই কাৰ্য আমাৰ প্ৰচলিত প্ৰবাদ দুষ্টক দমন সন্তক পালন এটা ভাল উদাহৰণ। এই উৎসৱত কি কৰা হয়? ৰামলীলা প্ৰদৰ্শন কৰা হয়। লগতে দশমূৰধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলোৱা হয়। এই কাৰ্যৰ দ্বাৰা যে আমি এটা আমাৰ সমাজত চলি থকা প্ৰবাদ দুষ্টক দমন সন্তক পালন, সেই প্ৰবাদৰ এটা ভাল উদাহৰণ। এই দশেৰা উৎসৱ পালন কৰাৰ সময়ত পূব ভাৰতৰ দুৰ্গা পূজা পালন কৰা হয়। এই দুৰ্গা পূজাত দুৰ্গাৰ প্ৰতিমা সাজি পূজা অৰ্চনা কৰা হয়। সকলোৱে নতুন কাপোৰ লয়। আত্মীয় স্বজন প্ৰতিবেশীক ঘৰলৈ নিমন্ত্ৰণ জনায়। নানা ধৰণৰ মিঠাই প্ৰস্তুত কৰা হয়। শৰৎ কালত এই উৎসৱ পালন কৰা হয়। বিজয়া দশমীৰ দিনা দুৰ্গাৰ প্ৰতিমা নদীত বিসৰ্জন দিয়া হয়। দুৰ্গা পূজাৰ বিষয়ে তোমালোকে সকলোৱে জানাই। তাৰ পাছত আহিলে ছট পূজা। ছট পূজা বিহাৰ আৰু উত্তৰ প্ৰদেশত উৎসৱ হিচাপে পালন কৰে। ছট পূজা মূলতঃ সূৰ্য পূজা। আজিকালি অসমতো হিন্দীভাষী লোকসকলে এই উৎসৱ পালন কৰে। মহিলাসকলে এই পূজাত মুখ্য ভূমিকা পালন কৰে। জনবিশ্বাস আছে যে এই পূজা নিষ্ঠাৰে পালন কৰিলে
সূৰ্যৰ উত্তাপত অশুভ শক্তি নাশ হয় আৰু মানুহৰ আশা পূৰণ হয়। ছট পূজা বিশেষকৈ ক'ত পালন কৰা হয়? বিহাৰ আৰু উত্তৰ প্ৰদেশত। কিন্তু আজিকালি আমাৰ অসমতো হিন্দীভাষী লোকসকলে এই ছট পূজা পালন কৰে। এই ছট পূজাৰ এটা জনবিশ্বাস আছে যে এই ছট পূজাত যদি সূৰ্য দেৱতাক আমি পূজা কৰোঁ তেতিয়াহ'লে কি হয়, আমাৰ সমাজৰ পৰা অশুভ শক্তি নাশ হয় আৰু মানুহৰ মনৰ আশা পূৰণ হয় বুলি এটা প্ৰবাদ আছে। তাৰপাছত আহিলে ফাকুৱা বা হোলী। ফাকুৱা বা হোলী এক সৰ্বভাৰতীয় উৎসৱ। সাধাৰণতে ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। ফাকুৱা কেতিয়া পালন কৰা হয়? ফাগুন মাহৰ পূৰ্ণিমা তিথিত। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত অংশগ্ৰহণ কৰি আনন্দ উপভোগ কৰে। ভাৰতৰ ভিন ভিন ঠাইত হোলী বিভিন্ন ধৰণে পালন কৰা হয়। এই উৎসৱত ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি নৃত্য গীত কৰি আনন্দ উপভোগ কৰে। ৰাজস্থানত চোং নামৰ বাদ্যযন্ত্ৰ বজাই নৃত্য গীত পৰিৱেশন কৰি হোলী পালন কৰা হয়। উত্তৰ ভাৰতৰ ব্ৰজধামত ইয়াক হোলী, পশ্চিমবংগত দৌল যাত্ৰা আৰু অসমত দৌল উৎসৱ বুলি কোৱা হয়। গতিকে তোমালোকে এইটো জানাই ফাকুৱা কেনেকৈ পালন কৰা হয়। তাৰপাছত আহিলে ঈদ। সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ উৎসৱ পালন কৰে। ঈদ দুটা, ঈদ উল ফিতৰ আৰু ঈদ উল জুহা। ঈদ উল ফিতৰ উৎসৱটো আৰবী কেলেণ্ডাৰৰ ৰমজান মাহৰ ঠিক পিছৰ শ্বাৱাল মাহৰ প্ৰথম দিনা পালন কৰা হয়। সকলোৰে নতুন কাপোৰ পিন্ধি সমূহীয়াকৈ নামাজ পঢ়ে। এই উপলক্ষে ঘৰে ঘৰে নানা ধৰণৰ আহাৰ তৈয়াৰ কৰে। আত্মীয় স্বজন আৰু প্ৰতিবেশীক ঘৰলৈ নিমন্ত্ৰণ জনায়। ঈদ উল জুহা আৰবী কেলেণ্ডাৰৰ জিলহজ মাহৰ 10 তাৰিখে পালন কৰা হয়। তাৰপাছত আহিলে বুদ্ধ পূৰ্ণিমা। বুদ্ধদেৱ বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক কোন? বুদ্ধদেৱ। বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিলে। বহাগ মাহৰ পূৰ্ণিমা তিথিতে বুদ্ধদেৱে কি হৈছিলে? জন্মও লাভ কৰিছিলে, সিদ্ধি লাভো কৰিছিলে আৰু তেওঁৰ মৃত্যু হৈছিলে সেই বহাগ মাহৰ পূৰ্ণিমা তিথিতে। সেয়েহে বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পবিত্ৰ দিন ৰূপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। ভাৰতকে ধৰি বিভিন্ন দেশৰ লোকসকলে এই দিনটো উৎসৱ আকাৰে পালন কৰে। গুৰু নানক জয়ন্তী। কাতি মাহৰ পূৰ্ণিমা তিথিত গুৰু নানক জয়ন্তীটোক গুৰু নানকৰ জন্মদিনটোক শিখ ধৰ্মাৱলম্বী লোকসকলে উৎসৱ হিচাপে পালন কৰে। গুৰু নানক শিখ ধৰ্মৰ প্ৰৱৰ্তক আছিল। সেইদিনাখন শিখ ধৰ্মৰ লোকসকলে শোভাযাত্ৰা কৰি গুৰুৰ নাম কীৰ্তন কৰে। সকলোৱে গুৰুদ্বাৰসমূহত সমবেত হয় আৰু গুৰুৰ বাণীসমূহ শ্ৰদ্ধা আৰু ভক্তিৰে পাঠ কৰে। মই তোমালোকক পঢ়াই গৈছোঁ, তোমালোকে সুন্দৰকৈ পঢ়ি কথাখিনি মনত ৰাখি যাবা। বৰদিন। বৰদিন হ'ল খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰা এটা উৎসৱ। এই উৎসৱ ডিচেম্বৰ মাহৰ 25 তাৰিখে যীশুখ্ৰীষ্টৰ জন্মদিনৰ দিনা পালন কৰা হয়। যীশুখ্ৰীষ্টৰ জন্ম কেতিয়া হৈছিলে? ডিচেম্বৰ মাহৰ 25 তাৰিখে। যীশুখ্ৰীষ্ট কোন আছিলে? খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। এই উৎসৱত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে নতুন কাপোৰ লয় আৰু গীৰ্জাত সমূহীয়া প্ৰাৰ্থনা কৰে। এই উৎসৱ উপলক্ষে ৰং বিৰঙৰ লাইট আৰু পুতলাৰে এজোপা খ্ৰীষ্টমাছ গছ সজাই তোলা হয়। গছজোপাৰ চাৰিওফালে সকলোৱে গোট খাই কেৰল গীত গাই নৃত্য গীত পৰিৱেশন কৰে। ইজনে সিজনক শুভেচ্ছা জনায়, ডাঙৰে সৰুক উপহাৰ দিয়ে। সকলোৱে মিলি বিলাসী আহাৰ খায়। এই উৎসৱ নিশা বহু পৰলৈকে চলি থাকে। এতিয়া আমি উৎসৱসমূহৰ বিষয়ে পঢ়িলোঁ। তোমালোকে ভালকৈ পাঠটি পঢ়িবা আৰু সকলোখিনি কথা মনত ৰাখিবা। তাৰ পাছত তোমালোকৰ এই অনুশীলনীখিনি কৰিবলৈ সুবিধা হ'ব। আহাচোন আমি প্ৰশ্নসমূহনো কি আছে আলোচনা কৰোঁ। প্ৰথম প্ৰশ্নটি আছে চমু উত্তৰ লিখা। মই তোমালোকক কেনেকৈ কৰিবা প্ৰশ্নসমূহ দেখাই দিছোঁ। কটো আছে শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি? মই চমুকৈ লিখি দিছোঁ, তোমালোকে সম্পূৰ্ণ বাক্যটো লিখিবা। তোমালোকে লিখিবা শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হৈছে গুৰু নানক জয়ন্তী। খটো আছে বৰদিন কোন ধৰ্মাৱলম্বী লোকসকলে পালন কৰে? বৰদিন কোনে পালন কৰে? খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে। তোমালোকে লিখিবা গোটেই বাক্যটো সুন্দৰকৈ লিখিবা। বৰদিন খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে পালন কৰে, তেনেকৈ লিখিবা। গটো আছে অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে? অসমৰ ভোগালী বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। ঘ
ওনাম উৎসৱত কি নৃত্য পৰিৱেশন কৰা হয়? ওনাম উৎসৱত কাকোট্টিকালি নাচ পৰিৱেশন কৰা হয়। দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো কি? দশেৰা উৎসৱৰ লগত একে সময়তে পূব ভাৰতত পালন কৰা উৎসৱটো হৈছে দুৰ্গা পূজা। প্ৰথম বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম। বিহাৰ আৰু উত্তৰ প্ৰদেশত পালন কৰা এটা উৎসৱৰ নাম হৈছে ছট পূজা। প্ৰশ্নকেইটা কৰিবা তোমালোকে। 2 নম্বৰটো দিছে ক অংশৰ লগত খ অংশ মিলোৱা। বিহু ক'ত পালন কৰা হয়? অসমত। বৈশাখী পঞ্জাৱত। পোংগল তামিলনাডু। ওনাম কেৰেলা। গণেশ চতুৰ্থী মহাৰাষ্ট্ৰ। 3 নম্বৰ প্ৰশ্নকেইটা চোৱাচোন। প্ৰথম প্ৰশ্নটো কি দিছে? বিহু কেইটা আৰু কি কি? বিহু কেইটা আৰু কি কি তোমালোকে নিশ্চয় জানা। তোমালোকে এনেদৰে ধুনীয়াকৈ লিখিবা। বিহু 3টা। বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘৰ বিহু বা ভোগালী বিহু। খটো দিছে ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয়? ফাকুৱা উৎসৱ কেনেদৰে পালন কৰা হয়? ৰং বিৰঙৰ বস্ত্ৰ পৰিধান কৰি ফাকুৰ লগতে ৰং মিহলি পানী এজনে আনজনৰ গালৈ ছটিয়াই বা গাত সানি নৃত্য গীত কৰি ফাকুৱা উৎসৱ পালন কৰা হয়। তেনেদৰে লিখিবা। তাৰপাছত গটো দিছে বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয়? বুদ্ধ পূৰ্ণিমা কিয় পালন কৰা হয়? বুদ্ধদেৱৰ উত্তৰটো লিখিবা। বুদ্ধদেৱৰ জন্ম, সিদ্ধিলাভ আৰু মৃত্যু বহাগ মাহৰ পূৰ্ণিমা তিথিতে হৈছিল। সেয়েহে বহাগ মাহৰ পূৰ্ণিমাৰ দিনটো এক পবিত্ৰ দিনৰূপে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে বুদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। ঘটো দিছে ঘটো কি দিছে? ঈদ কেইটা আৰু কি কি? ঈদ কেইটা আৰু কি কি? ঈদ হ'ল 2টা। ঈদ উল ফিতৰ আৰু ঈদ উল জুহা। ঙটো দিছে দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়? দশেৰা উৎসৱত কাৰ কাৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়? উত্তৰ দশেৰা উৎসৱত দশমূৰধাৰী ৰাৱণ, কুম্ভকৰ্ণ আৰু মেঘনাথৰ প্ৰতিকৃতি জ্বলাই দিয়া হয়। এই গোটেইকেইটা প্ৰশ্ন তোমালোকে শুদ্ধকৈ কৰিবা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো কি দিছে? তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে 5টা বাক্য লিখা। এইটো লিখিবাচোন। তুমি ভাল পোৱা যিকোনো এটা উৎসৱৰ বিষয়ে, কি উৎসৱ তোমাৰ আটাইতকৈ ভাল লাগে সেই উৎসৱটোৰ বিষয়ে 5 বাক্য লিখিবা। 5 নম্বৰটো দিছে শুদ্ধ উত্তৰটোত ৰেড চিন দিব লাগে। গুৰু নানক বৌদ্ধ ধৰ্মৰ প্ৰৱৰ্তক। এইটো শুদ্ধ হয় জানো? নহয়। ওনাম উৎসৱ কেৰেলাত ধৰ্মনিৰপেক্ষভাৱে পালন কৰা হয়। এইটো শুদ্ধ। ছট পূজাত সূৰ্য দেৱতাক পূজা কৰা হয়। এইটো শুদ্ধ। গতিকে তোমালোকে পাঠটি সুন্দৰকৈ পঢ়িবা, কথাখিনি মনত ৰাখিবা আৰু মনত ৰাখি প্ৰশ্ন উত্তৰখিনি শুদ্ধকৈ কৰিবা। আজিলৈ ভিডিঅ'টি আমি ইমানতে সামৰিছোঁ। ধন্যবাদ।